মাষ্টাৰবেশ্যন কৰিলে শৰীৰ দুৰ্বল হয়, এইটো ইফেক্ট থাকিলে মগজু বেয়া হয়, এইটো কৰিলে বন্ধাত্বৰ সমস্যা হয়। আপুনি কি এইবোৰ কথা বিশ্বাস কৰে নেকি? আজি আমি জানিম মাষ্টাৰবেশ্যনৰ বৈজ্ঞানিক সত্য আৰু ইয়াৰ উপকাৰ আৰু ক্ষতিকাৰ আৰু কিছুমান নৰ্মেল কথা। ভিডিঅ'টো শেষলৈ চাব কিয়নো বহুতো সঁচা আৰু মিছা কথা জানিব পাৰিম। মাষ্টাৰবেশ্যন কি? মাষ্টাৰবেশ্যন হ'ল নিজেই ছেক্সুৱেল প্ৰেছাৰ লোৱাৰ প্ৰাকৃতিক প্ৰক্ৰিয়া। এইটো নৰ্মেল আৰু ছেফ বিহেভিয়াৰ। অধিকাংশ লোকেই কিবা এটা সময়ত কৰে। সঁচা আৰু মিছা কি? মাষ্টাৰবেশ্যন এনাৰ্জি ডাউন কৰে, এইটো এটা মিছা কথা। বিজ্ঞান মতে মডাৰেট মাষ্টাৰবেশ্যন শাৰীৰিক কোনো ক্ষতি নকৰে। ইয়াৰ উপকাৰিতা কি কি? ষ্ট্ৰেছ আৰু এনজাইটি কমায়, ডপামাইন আৰু এণ্ড্ৰপিন ৰিলিজ হয়, বেটাৰ শ্লিপ হয় কিয়নো হৰম'নেল ৰিলেক্সন হয়, ব্লাড চাৰ্কুলেশ্যন উন্নত কৰে, প্ৰষ্টেট হেল্থ মেইনটেইন কৰে ফৰ মেনৰ কাৰণে, ছেক্সুৱেল ফাংচন আৰু ছেল্ফ এৱাৰনেছ বৃদ্ধি কৰে। এতিয়া কথা পাতিম মাষ্টাৰবেশ্যন কৰিলে কি কি ক্ষতি হয়। অভাৰ মাষ্টাৰবেশ্যন কৰিলে নেগেটিভ ইফেক্ট হয়। যদি অধিক মাত্ৰাত কৰে তেনেহ'লে শাৰীৰিক দুৰ্বলতা হৈ পৰে, ডপামাইন এডিকশ্যন হৈ পৰে, পৰ্ন বা ফেণ্টাচিৰ ওপৰত অধিক নিৰ্ভৰশীলতা হৈ পৰে, ল' মটিভেশ্যন আৰু প্ৰডাক্টিভিটি যদি ৰিয়েল লাইফত ইম্পেক্ট কৰে, ইৰিটেশ্যন আৰু গিল্ট ফিল হ'ব পাৰে যদি কালচাৰেল বিলিফ বা ছ'চিয়েল প্ৰেছাৰ থাকে। ইয়াৰ সলিউশ্যন কি হ'ব পাৰে? মাষ্টাৰবেশ্যন ইজ কি? এক্সেচিভ মাষ্টাৰবেশ্যন প্ৰব্লেমছ হ'ব পাৰে, বাট কণ্ট্ৰল আৰু হেল্ডি হেবিট এইটো নৰ্মেল। আমাৰ অসমীয়া সমাজত মাষ্টাৰবেশ্যনক লৈ এটা ভুল ধাৰণা, মাষ্টাৰবেশ্যন কৰিলে আমাৰ ইনফাৰ্টিলিটি হয়, যিটো কাৰণত আমাৰ সন্তান জন্ম দিব নোৱাৰে, শৰীৰৰ এনাৰ্জি কম হৈ যায়, ছেক্সুৱেল পাৰফৰ্মেঞ্চ ডাউন হৈ যায়। বিজ্ঞান মতে মাষ্টাৰবেশ্যন কৰাটো কমপ্লিটলি নৰ্মেল, বাট যদি আপুনি বেছি মাত্ৰাত কৰি আছে তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। মাষ্টাৰবেশ্যন নৰ্মেল, বাট অভাৰ ডুইং ইট ইজ হাৰ্মফুল। তো বেলেঞ্চ বজাই ৰাখক। কিছুমান সঁচা আৰু মিছা ভিডিঅ'টো মই দাঙি ধৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপুনি কমেণ্ট কৰি জনাব আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰক যাতে সঁচা কি আৰু মিছা কি সকলোৱে জানিব পাৰে। আৰু এনেকুৱা হেল্ডি টিপছৰ কাৰণে মোক ফ'ল' কৰক। এতিয়ালৈকে সুস্থ থাকক, হেল্ডি থাকক। থেংক ইউ।